সাবস্ক্ৰাইব কৰক টাইমছ গুৱাহাটীক আৰু বেল আইকনটো টিপক আমাৰ বাতৰিসমূহ পোনপটীয়াকৈ পাবলৈ। পুনৰ নগাঁও চহৰত চোৰৰ টিঘিল খিলনি। নগাঁও সদৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই লুটি নিলে ৩ লক্ষাধিক টকা। চাওক কিদৰে বুধবাৰে পুৱতি নিশা নগাঁও চহৰৰ মাজমজিয়াৰ এখন বিবাহ ভৱনৰ নিচেই কাষৰ পৰা এটা মাছ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে হাত চাপাই অভিযান। নগাঁও সদৰ থানাৰ পৰা কিছু নিলগত থকা ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰি ষ্টীল আলমাৰী ভাঙি প্ৰায় ৩ লক্ষাধিক টকাৰ লগতে বহুতো প্ৰয়োজনীয় নথি পত্ৰ লৈ যায়। মাছৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী মইনুল হকে নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। দুটা চোৰে মুখত কাপোৰ বান্ধি পুৱতি নিশা প্ৰৱেশ কৰি লুটপাট চলাই যোৱাৰ পিছতে পুৱা মইনুল হকে বিষয়টো জানি আৰক্ষীক খবৰ দিছিল। প্ৰতিষ্ঠানটোত 2 চোৰে চলোৱা দুষ্কাৰ্য চিচিটিভি কেমেৰাত আবদ্ধ হৈ আছে। মানে ঠাণ্ডা লৈছে এই লগালে বজাৰলৈ ফোন কৰিলে আহিলোঁ আহি পেলাই দেখিলোঁ যে মোৰ ইয়াত মানে মাছৰ অলপ পিছত চলে আৰু ফাৰ্মেচিখন মোৰ নিজৰ চলি মোৰ নাম মইনুল। পিছত আহি পেলাই চাওঁ যে মোৰ ইয়াত গডৰেজত পইচা 2,20,000 কেছ আছিল আৰু ডিফু লামডিঙৰ পৰা মানে আমাৰ মাছৰ পইচা আহে কালেক্টৰ আহে সেয়াও আমি ইয়াতে ৰাখোঁ আৰু দুইফালে চাৰ্টাৰ বন্ধ। আমি মানে কোনো ধৰণৰ মানে হেৰি হয়তো ভাবা নাই যে ইয়াত আহে আৰু কেতিয়াবা আমি গাড়ীৰ ভাড়া চাড়া দিবলগীয়া হয়। আপোনাৰ চেম্বাৰ এটা আছে সেইটো ৰুমত আপোনালোকে দেখা পাব। চেম্বাৰৰ তাত এটা এডজাষ্ট ফেন আছে। সেই এডজাষ্ট ফেন দি পেলাই এডজাষ্ট ফেনটো এই আপোনাৰ ভাঙি পেলাই সিহঁতে সেইফালে সোমাই পেলাই CC কেমেৰাৰ মতে সিহঁতে আকৌ সেইটো ৰাস্তা দি আমি থানাত এখন হেৰি দিছোঁ। এজনৰ হাতত RB বুলি এটা সেইটো এই CC কেমেৰাটো পোৱা হৈছে। মানে যেতিয়া এই CCটো হেৰিটো কেবলটো খুলিব লয় তেতিয়া মানে কেমেৰাত সেই বস্তুটো আহি গৈছে RB লিখা আছে। এইটো পুলিচসকলে যদি ভালকৈ তদন্ত কৰে পাই যায় আৰু আমিও মনে মনে বিচাৰি আছোঁ আমি পুলিচৰ লগত মানে সহযোগিতা কৰিম। প্ৰতিষ্ঠানটোত থকা চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই তদন্তৰ পিছতেই ওলাই পৰিব জুলুঙৰ মেকুৰী। নগাঁৱৰ পৰা চিংকু শইকীয়াৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।